হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম কৰিছোঁ। তো আজি মানে ক'বলৈ এইটোৱে যাই আছোঁ যে আমাৰ আপাৰ আছামত পানী হৈছে, আমাৰ আপাৰ আছামত যিটো পানী হৈ মানুহৰ ঘৰ ভাঙি গৈছে, মানুহে যিমান দিনৰ পৰা পইচা জমাই নিজৰ ঘৰখনত ৰখাই থৈ পইচা জমাই থৈ দিয়া, সেই পইচা বানপানীত উটি গৈছে, নিজৰ ঘৰ দুৱাৰ ভাঙি গৈছে, ভাঙি যায় নিজৰ এখন সুখৰ ঘৰ, নিজৰ এখন সুখৰ পৰিয়াল শেষ হৈ গৈছে। কিন্তু আমাৰ অসমখন ইমানেই বিখ্যাত হৈ পৰিছে যে আমাৰ অসমখনক সকলো ইণ্ডিয়াৰ সকলো মানুহেই জানিব পাৰিছে যে অসমত পানী হৈছে বুলি। সেই অসমত পানী হোৱাৰ বাবে আমাৰ অসমখনক ইমানেই মানুহে হেল্প কৰিছে ন, তো মই ক'ব পৰা নাই আৰু আমাৰ অসমখনে ইমানেই সাহাৰ্য পাইছে, ইমানেই কিবা পাইছে, ইমানেই মানুহে ডনেট কৰিছে পইচা। তো ইনষ্টাগ্ৰামৰ এলগৰিদম বুলি কোৱা এজন ব্যক্তি আৰিয়ান কেলভিন, যিজন ব্যক্তিয়ে প্ৰায় ক্ৰাউড ফাণ্ডিং কৰি তেওঁ প্ৰায় 16 লাখ টকা কৰিছে আৰু নিজৰ পৰা 2.5 লাখ টকা ডনেট কৰি এনেকৈ তেওঁ প্ৰায় 19 লাখ টকা কৰি আমাৰ আছামক ডনেট কৰিছে। ভাবক, আছামক ডনেট কৰিছে, তো ভাবক কিমান 19 লাখ টকা কম নেকি? লগতে যিজন ব্যক্তিয়ে, সেই ব্যক্তিজনে যেনেকৈ ইনষ্টাগ্ৰামত ফানি ভিডিঅ' বনাই এটা ইনষ্টাগ্ৰামৰ এলগৰিদম হৈ পৰিছে। আৰু এজন ব্যক্তি যিজন কেৰী মিনাটি, তেওঁ প্ৰায় 8 ঘণ্টা লাইভ ষ্ট্ৰীম কৰি প্ৰায় তেওঁ 13 লাখ টকা কৰিছে। 13 লাখ টকা কৰি তেওঁ আছামক ডনেট কৰিছে। 8 ঘণ্টা লাইভ ষ্ট্ৰীম কৰি তেওঁ 13 লাখ টকা কৰি আছামক ডনেট কৰিছে এজন ব্যক্তিয়ে। আৰু এনেকৈ এজন ব্যক্তি আছে, যিজন ব্যক্তি হুছেইন মানচলি, যিজন ব্যক্তিয়ে অকল দুখীয়া মানুহবোৰক হেল্প কৰি থাকে, অকল দুখীয়া মানুহবোৰক, যিজন ৰাস্তাত মানুহে খাব নাপায়, ৰাস্তাত পৰি থাকে, ৰাস্তাত থাকে তেওঁলোকক, সেই মানুহবোৰক তেওঁলোকে হেল্প কৰে। সেই মানুহজনে তেওঁক খোৱা বস্তু দিয়ে বা কিছুমান দোকানীৰ বিক্ৰী নহ'লে সেই দোকানজনৰ গোটেই বিক্ৰী কৰি তেওঁ লৈ লয়, কিনি লয় আৰু কিনি লৈ মানুহক দান দিয়ে। সেইজন মানুহে কোনো পইচা ডনেট কৰা নাই, তেওঁ নিজৰ অসমত আহি যিমান পাৰিছে মানুহক হেল্প কৰিছে। এনেকৈ মানুহজনে যেনেকৈ পাৰে সেনেকৈ দিছে আৰু লগতে যিমান পাৰে পেকিং চিষ্টেম কৰি মানুহজনে প্লাষ্টিকত, তো মানুহখিনিক যিমান পাৰিছে তেওঁ নিজে বানপানী দি যায় সেই মানুহখিনিক সহায় কৰিছে। আৰু লগতে আৰু এজন ব্যক্তি আছে, যিজন ব্যক্তি হ'ল ট্ৰিগেট ইনচান, যিজন ব্যক্তিয়ে প্ৰায় 50 ঘণ্টা লাইভ ষ্ট্ৰীম কৰি তেওঁ 50 ঘণ্টা লাইভ ষ্ট্ৰীম কৰি তেওঁ প্ৰায় 70 লাখতকৈ ওপৰত তেওঁ পইচা কৰিছে। পইচা লাইভ ষ্ট্ৰীম কৰি তেওঁ পইচা জমাইছে, লাইভ ষ্ট্ৰীমৰ পৰা পইচা উঠাই তেওঁ প্ৰায় 70 লাখ টকা কৰি তেওঁ আছামক ডনেট কৰিছে। ভাবক কিমান টকা, 70 লাখ টকা। তো আমাৰ মানুহখিনি যিমান পাৰিছে সিমান সাহাৰ্য পাইছে। তো আৰু লগতে যিমান পাৰে সিমান সাহাৰ্য পাইছে। আৰু লগতে কি আমাৰ এনেকুৱা নহয় যে আমাৰ অসমৰ ইউটিউবাৰখিনি যে অকল হেল্প কৰা নাই, আমাৰ ইউটিউবাৰখিনিও যিমান পাৰিছে সিমান তেওঁলোকে সৰু সুৰাকৈ হেল্প কৰি গৈছে। যিমান পাৰিছে, যিমান নিজৰ দি পাৰিছে তেওঁলোকে যিমান পাৰিছে তো হেল্প কৰিছে। তো মই এতিয়াও ক'ব খুজিছোঁ যে তো যিমান পাৰে মানুহে হেল্প কৰিছে, যিমান পাৰে মানুহৰ সহায় কৰিছে। তো আপাৰ আছামৰ মানুহখিনিতো আপোনালোকে যিমান পাৰে সাহাৰ্য পাইছে চাগে। তো মই এইখিনিয়ে ক'ব বিচাৰোঁ যে যিমানখিনি মানুহে বহুত হেল্প কৰিছে, বহুতখিনি মানুহে আমাক আমাৰ অসমখনক মানুহক হেল্প কৰিছে। তো গাইজ, মোৰ যদি ভিডিঅ'টো আপোনালোকক ভাল লাগে তেনেহ'লে আপোনালোকে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ।